নমস্কাৰ বন্ধুসকল, জাবৰ জ্যোতিৰ আন এটা ৱাৰ্ক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহাগৰ 1 তাৰিখ আৰু এই চেগতে সকলোলৈ ৰঙালী বিহুৰ বহুত শুভকামনা যাচিলোঁ। আজি গৈ আছোঁ মূলাগাঁও ৰঙালী বিহু সন্মিলনীৰ মঞ্চ সাজিবলৈ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সেয়া আমি কাম আৰম্ভ কৰিলোঁ। এইখন 2 বছৰ আগৰ এখন চিনাৰী আছিল, আমিয়ে বনাইছিলোঁ আৰু এইবাৰ নতুনকৈ জৰা দি আৰম্ভ কৰিলোঁ স্কেচ। আৰু এয়া বন্ধু নিৰ্মলে তেখেতসকলৰ বিহুৰ প্ৰস্তুতি লাইভ এটা কৰিলে। আৰু এয়া 42 ফুট আৰু 12 ফুট কেম্পাছত আমাৰ ৰঙৰ বুলনি। ৰাতুল আমাক পোহৰৰ যোগান দিয়া বন্ধু, কিশোৰ মোৰ ৰঙৰ বুজাবুজি। যিহেতু বিহুৰ বতৰ, বিহুৱে ফাঁকি গাবলৈ মন গ'ল। হৈ ঘপকৈ নাহিবি মোৰ বহাগৰ বৰষুণ, হৈ ঘপকৈ নাহিবি হৈ উলহে মানুহে, হৈ বিহু খনি পাতিছোঁ, হৈ মন নাভাঙিছোঁ। এইবাৰ আমাৰ যিটো থিম হয়, এইটো আমাৰ এই নয়ন নাথ আৰু আমাৰ কিশোৰ বৰ্মন তেখেতসকলৰ এটা প্ৰয়াসেৰে এই আমাৰ বেকগ্ৰাউণ্ডখন এইখিনি সমাপন হ'ব। আশা ৰাখিছোঁ ৰাইজে ভাল পাব। আৰু এই স্প্ৰেৰ সৈতে আকাশলৈ উৰিছোঁ। কাম প্ৰায় শেষৰ ফালে। এয়া ওপৰৰ লিখাটোৰ কাৰণে কাম কৰি আছোঁ। এয়া কিশোৰে ওপৰৰ লিখাটোৰ কাম কৰি আছে আৰু মই এইখিনি ঠাইৰ বাবে 9x আৰ্ট এখন কেনভাছ বনাই আছোঁ। আৰু এনেদৰে কেনভাছখন লগাই এটা জুপুৰি ঘৰ ৰাখিব চেষ্টা কৰিলোঁ। ঘৰত যাতে সোমাব পাৰি তাৰো ব্যৱস্থা ৰাখিলোঁ। আৰু এনে 4 দিন কাম কৰি আমাৰ কনচেপ্টটো হৈ গ'ল। আৰু এই আমাৰ 3D আৰ্টৰ ঘৰৰ ভিতৰ ভাগ তথা ছাইডৰ পৰা লোৱা ফটো। আৰু ইয়াৰ সন্মুখৰ পৰা ঘৰৰ ভিতৰত এবাৰ সোমাই চাবৰ মন গ'ল আৰু সেই সোমালোঁ। আৰু সোমাই মঞ্চত উঠি অহাৰ পথ এইপিনেদি সোমাব পাৰি মঞ্চত, আৰু এইপিনে। আৰু এনেদৰে 4 দিন কাম কৰি এই মঞ্চৰ পৰা বিদায় ল'ম। আৰু বস্তুবিলাক সামৰি আছোঁ। এয়া কাৰ্পেট লগা হৈ গ'ল আৰু অলপ কাম বাকী আছে আমাৰ, এয়া ৰেলিং লগা। আৰু ইয়াৰ পিছতে আমাৰ কাম শেষ হৈ যাব। এয়া কাঠৰ ৰেলিং এটা লগাইছোঁ ৰং কৰি, হাঙাৰ হিচাপে, জেওৰা হিচাপে। আৰু এয়া হৈ গ'ল। কেনেকুৱা লাগিল জনাব আপোনালোকে কমেণ্ট কৰি। তো আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম। আগলৈ নতুন এটা কাম আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। আজিলৈ বাই বাই।